যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি ৫১তম জন্মদিন আৰু এই মুহূৰ্তত জুবিন গাৰ্গ লণ্ডনত আছে আৰু ২০২৩ চনৰ আজিৰ ১৮ নৱেম্বৰ যিহেতু জুবিন গাৰ্গৰ জন্মদিন আমি তেখেতৰ দেউতাক কপিল ঠাকুৰ এগৰাকী সুলেখক তেখেত আমাৰ লগত আছে মই আপোনাক সুধিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ আজি যি জন্মদিন এই জন্মদিন আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেত লণ্ডনত আছে কি ক'ব তেওঁ নিজৰ কৰ্ম ভাল সম্পূৰ্ণকৈ কৰি পেলাই শেষ কৰক আৰু সুস্বাস্থ্যৰে আকৌ হাঁহি মাতি ঘৰলৈ ঘূৰি আহক আপোনাৰ আমাৰ জুবিন গাৰ্গৰ অলপ শৈশৱৰ কথাখিনি অকণমান জনাওকচোন খটখটীয়া আছিলে সি নিজৰ ইচ্ছামতে কাম কৰে কেতিয়াবা স্কুল নাযায়ো আৰু স্কুললৈ পঢ়িবলৈ গৈ তাত স্কুলৰ স্প্ৰিঙত উঠি জঁপিয়াই থাকে এই ধৰণৰ ল'ৰা আছিলে আৰু কেতিয়া ভাল পঢ়ে এই কথাটো আমি গম নাপাওঁ কিন্তু তেওঁ পঢ়ে পৰীক্ষাত লিখিব পাৰে আৰু জন্ম ক'ত হৈছিলে জন্ম হৈছিলে তুৰাত মই তুৰাত চাকৰি কৰিছিলোঁ তেতিয়া তুৰাত জন্ম তাৰপিছৰ পৰাই জেগা বদলি হৈ আছে আৰু তুৰাৰ পৰা তেজপুৰ হ'ল তেজপুৰৰ পৰা যোৰহাট হ'ল যোৰহাটৰ পৰা মাজতে যোৰহাটৰ পৰা তাৰপিছত এই বিজনী হ'ল কৰিমগঞ্জৰ পিছতহে বিজনী তামোলপুৰ গ'ল তাৰপিছত যোৰহাট আকৌ মই গোলাঘাটলৈ ট্ৰেন্সফাৰ হ'ল পৰিয়াল যোৰহাটলৈ আহিলে তাৰপৰা তেওঁলোক যোৰহাটতেই নিগাজিকৈ থাকিলে কিন্তু পিছত গুৱাহাটীলৈ আহিলে তেতিয়া ইয়াত ঘৰ এটা ল'লে তাৰপিছত একাদিক্ৰমে আমিও গুৱাহাটীলৈ গুচি আহিলোঁ যোৰহাটৰ ঘৰটো এৰি থৈ তেনেকৈ সেই বাকী গুৱাহাটীতেই থকা হ'লোঁ আমিও আৰু জুবিন গাৰ্গৰ বিষয়ে কৈ থাকিলে শেষেই নহ'ব তথাপিও অকণমান জনাওকচোন শৈশৱৰ কাহিনীখিনি আপুনি এটা ৰেডিঅ'ৰ কথা কৈছিলে তাৰ জন্মৰ পিছত কি পুতলা দিম আৰু তাক সান্তনা দিবলৈ মাকে যাতে নকন্দাকৈ ৰাখিব পাৰে তাক মোৰ মনত ভাৱ হ'লে তাক ৰেডিঅ' কিনি দিওঁ এই গান শুনক গানৰ প্ৰতি কেনেকুৱা ৰিয়েকশ্যন হয় তেওঁৰ সেইটো জানিবৰ কাৰণে তাৰপিছত দেখিলোঁ মাই ডিচিশ্যন ৱাজ ৰাইট তেওঁ ৰেডিঅ'টোত গান শুনিয়ে শুই থাকে মাকৰ কোনো কষ্ট নহয় তাক তেওঁক প্ৰতিপালন কৰাত তেতিয়াই আপুনি ভাবিছিলে নেকি যে জুবিন গাৰ্গ এদিন ছিংগাৰ হ'ব ঠিক মই চিধা চিধি পোনপটীয়াকৈ কথাটো ভবা নাই ইনডাইৰেক্টলি নহ'বা নহয় কাৰণ সেই যেতিয়া ডাঙৰ হ'ল তবলা শিকিব পৰা হ'ল মাষ্টৰক তবলা শিকাওঁতে মাষ্টৰ ধৰি দিলোঁ আৰু সেই চিনচিয়াৰলি তবলাও বজালে ভালকৈ বজাব পাৰে তেতিয়াই মোৰ ভাৱ এটা হৈছে এই সংগীতৰ লাইনতে কোনোবা এঠাইত যাব হয় ইনষ্ট্ৰুমেণ্ট বজোৱা নহয় গায়ক আৰু এতিয়া জুবিন গাৰ্গ ডাঙৰ হোৱা আজি ৫১তম জন্মদিন এতিয়া লণ্ডনত আছে কেইদিনমান আগত অকণমান গা বেয়া হৈছিলে আপোনাৰ চিন্তিত হোৱা নাই নেকি আপুনি চিন্তা নহয় মই কওঁ জানো গোটেই ইনফৰ্মেশ্যন মই লওঁ কোন ডাক্তৰৰ ওচৰত গৈছে ক'ত গৈছে আমাৰ মানে চিনাকি নেম কেয়াৰ আছে তেওঁৰ তাত চিকিৎসা কৰে কিবা এটা হ'লে তালৈ লৈ যোৱা হয় তেওঁক এইধৰণে মোৰ এটা বিশ্বাস আছিল তেওঁ সুস্থ হ'ব আৰু ২ এদিনতে ঘৰলৈ ঘূৰি আহিব তেওঁ নিজৰ চৰ্চা কাম আৰম্ভ কৰিব আপুনি অলপ কৈছিলে যে জুবিন গাৰ্গ সৰুতে উৎপতীয়া আছিলে কিন্তু তেওঁৰ যিটো গ'ল যে জয়লাভ কৰিবই লাগিব সেইখিনি অকণমান জনাওকচোন সেইখিনি তেওঁ নিজৰ জীৱনত এটা ডিচিশ্যন হৈ গৈছিলে কথাটো যে তেওঁ সংগীতত থাকিব কাৰণ তেওঁৰ বন্ধু যিবিলাক আছে এইবিলাক প্ৰায়বিলাকেই সংগীতৰ প্ৰতি আকৃষ্ট মানুহ নিজে গাব নোৱাৰে তেওঁলোকে কিন্তু জুবিনে গান গায় কাৰণে জুবিনৰ গাত লাগি থাকে তেতিয়া মই জানিছোঁ যে তেওঁ সংগীতৰ লাইনতেই যাব কিন্তু বজাওক যিটো লাইন কৰিব ইচ্ছা কৰিব পাৰে তেওঁলোক উৎপত্তি আছিলে ঘৰত ছোৱালীবিলাক ভাই ভনীবিলাকৰ লগত লাগি থাকে কোনোবাই কান্দে লগৰবিলাকৰ লগত দন কৰে তেওঁ মানে তেনেকুৱা আছিলে গভীৰ নিশালৈ যেতিয়া গান গাই ঘূৰি ফুৰে তেতিয়া আপুনি চিন্তিত হোৱা নাছিল নেকি নাই মাকক সোধোঁ মই বাহিৰত থাকোঁ তেতিয়া গোলাঘাটত বা এনেকৈ মাৰ্ঘেৰিটাত মই চিভিল SDO আছিলোঁ তেতিয়া ফোনত কথা পাতোঁ আৰু তাক কওঁ আৰু তাক আহিলে ক'বা এনেকুৱা তেনেকুৱা মই শনিবাৰে ঘৰলৈ যাওঁ শনিবাৰে মই ঘৰলৈ আহোঁ তেতিয়া এনেধৰণৰে চলিছিলে
আজি জন্মদিনৰ যিহেতু বিদেশত আছে আপুনি উপহাৰ কি দিব তাক এটা শুভেচ্ছা টেলিফোনত আপুনি জুবিন গাৰ্গৰ পৰা কি বিচাৰিব এতিয়া পৰৱৰ্তী সময়ছোৱাত নাই মোৰ পাৰফৰ্মেঞ্চ বেটাৰ পাৰফৰ্মেঞ্চ ইন হিজ লাইন অফ থট লাইন অফ একশ্যন আৰু কি অন্য বিচাৰিবলৈ একো নাই তাৰ পৰা